বহুত বছৰ লগ পাইছোঁ নিব বা ফ'কাছ কৰিছে ন হয় আৰু বহুত বছৰ লগ পাইছোঁৱেই অলপ গা চা ধুই লওক ৰ'ব মেজিক এটা ট্ৰিক দেখাইছোঁ ৰ'ব আজিকালি ইনষ্টাগ্ৰাম ৰিলৰ দিনটো টিকটক গ'ল যিহেতু হেল্ল' বন্ধু কেনেকুৱা আশা কৰিছোঁ সকলো ভালে আছে ভিডিঅ' বহুত দিয়া নাই কিয়নো বেছি কণ্টেণ্ট নাছিলে দিবলৈ আৰু গতিকে আকৌ এবাৰ ঘূৰি আহিছোঁ কণ্টেণ্ট লৈ কণ্টেণ্ট মানে কি আৰু যোৱা বছৰ যিহেতু শ্বিলঙত আছিলোঁ সেই গতিকে মোৰ বাৰ্থডেটো মোৰ শ্বিলঙত পতা হৈছিলে আৰু এইবাৰ যিহেতু মই আপোনাৰ যোৰহাটত আছোঁ চ' যোৰহাটত পতা হ'ল গতিকে মানে কি হ'ল মোৰ লগৰখিনি মানে বিৰাট ভাল পায় মানে কি ক'ম আৰু বিৰাটে ভাল পায় আৰু এই জব কৈছিলোঁ জব বিৰাট ভাল নাপালোঁ কিন্তু ভাল পায় মই সেইটো গম পালোঁ কিয়নো তাহাঁতি মানে মোৰ বাৰ্থডে দিনাখন এনেকুৱা এটা কাম কৰিলে কি ক'ম মানে চ' আহকচোন কি কৰিলে চাওঁ মানে তাহাঁতি সেই প্লেন গোটেইটো কেনেকৈ কৰিছিলে কি কৰিছিলে গোটেই ক্লিপখিনি তাহাঁতি ৰেকৰ্ড কৰি থৈছিলে চ' তাহাঁতি মোক দিলে কৈছিলে বোলে চোৱাচোন কেনেকুৱা হয় আৰু যদি ভাল হয় ভিডিঅ' বনাবা আৰু ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কথা এটা কৈ লওঁ মই এই ভিডিঅ'কেইটা দেখাত কোনো এনেকুৱা ইণ্টেনশ্যন নাই যে মই কিবা উস্তাদি দেখাইছোঁ বা হেৰি কৰিছোঁ জাষ্ট মানে আৰু মোৰ লগৰখিনিয়ে যোনটো মোৰ কাৰণে কৰিছে মই দেখাব চেষ্টা কৰিছোঁ আৰু যিহেতু এইটো দেখিছে যে এটা হেৰি পিন্ধি আছোঁ আপোনাৰ গৰম চোলা এটা পিন্ধি আছোঁ মানে গম পাইছে যে ঠাণ্ডা বতৰ আহিলে আপোনালোকো এনেকৈ পিন্ধি কাপোৰ চাপোৰ পিন্ধি থাকিব অলপ ঠাণ্ডা লাগে তাৰ কথা হ'বতো ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে কথা এটা কৈ দিওঁ 7 নৱেম্বৰ মানে মোৰ বাৰ্থডে আছিলে জন্মদিন আছিলে 8 নৱেম্বৰ আৰু 7 নৱেম্বৰ দিনাখন মোক লগৰ দুজনীয়ে মোক মাতিলে সিহঁতৰ ঘৰলৈ যে গিফ্ট এটা আছে বোলে মোলৈ ৰাতি 12টা বজাত অ'পেন কৰিব লাগে 12টা বজাত খুলিব লাগে মই ঠিক আছে বহুত ফূৰ্তি আৰু অভিয়াছলি গিফ্ট এটা দিলে কৰি বেয়া পায় সেই গতিকে মই গিফ্ট ল'লোঁ আৰু সেই গিফ্টটোকে এতিয়া আনৰেপ কৰিছোঁ তাৰপিছত চাই থাকক কি হৈছিলে ঘটনাবোৰ ৰেপিং হ'ব প্ৰথম ৰেপিং ছেকেণ্ড ৰেপিং এইটো সেইটো বস্তুটো মই জেং পাইছোঁ নহয় এতিয়া প্ৰথম খোলোতে চ' মই মানে তাহাঁতি মোক কৈছিলোঁ অলৰেডি যে কেমেৰাটো অন কৰি থ'বা আৰু কেমেৰাটো আৰু তাহাঁতি সন্মুখৰ ভিডিঅ' কল কৰি আছে আপোনালোকে যদি মাজতে দেখিছে মই এনেকৈ হাঁহি আছোঁ নাভাবিব মই ৰাতি একো খাই মেলি খোৱা নাছিলোঁ মই জাষ্ট মানে তাহাঁতক দেখিহে এইটো ৰেচপণ্ড কৰিছোঁ হাঁহি আছোঁ মই ৰাতি হেৰি নাখাওঁ চাব পাৰে লাষ্টত পপ হৈ নগ'লে হ'ল আৰু কেমেৰা আগত কেমেৰা খুলি কেইটামান দেখিছোঁ নহয় এইটো কিনে ইতিমধ্যে মই এইটো ৰেপিংটো খোলাৰ আগতে মই অকণ গম পাইছিলোঁ যে বস্তুটো কিবা এটা জেং আছে মানে মোৰ প্ৰেংক এটা হৈছে আৰু তথাপিতো মই খুলিছোঁ আৰু That's very precious. এইটো লাকি পাথৰ বুলি কয় এইটো অসমীয়া এইটো মই পাইছোঁ এবাৰ এটা ফাটি পাথৰ এটা লাকি পাথৰ সেইটো আপোনালোকে কথা নটিচ কৰিছেনে বাৰু মই যেতিয়াৰ পৰা কৈছিলোঁ আপোনালোকৰ মোৰ দাড়ি নাই বুলি তেতিয়াৰ পৰা মোৰ দেখিছেনে আপোনালোকে আশীৰ্বাদৰ কিবাটা মোৰ দুডালমান নোম ওলালে থেংক ইউ দেই সেইটো কাৰণে আপোনালোকে মোৰ কাৰণে তেনেকৈ সদায় প্ৰে কৰি থাকিব ভগৱানৰ ওচৰত খুজিব যে বস্তু মোৰ দাড়ি দুডালমান দিয়ক আৰু মোৰ বাৰ্থডে বুলি সেইটোকে দিয়ক আপোনালোকে এইটো বহুত দৰকাৰী আছিলে মোৰ জীৱনত এইটো মোৰ গ্ৰহৰ ওপৰত হেৰি বহি আছে ৰাহু বহি আছে যে মাৰিব লাগে এইটো মোৰ মানে
ও ভাঙিও থাকিলেতো এইখিনিতে মানে মোক সিহঁতি কৈছে যে বোলে তোমালোকৰ বিছনাত অলপ চাচোন বোলে কিবা আছে বোলে মইতো চখ বোলো আমাৰতো ঘৰত কোনো কোৱা নাই মোক কি আছে কি নাই মই বোলো বা এনেকুৱা প্লেন কৰিছে বোলে মানে ঘৰত মই মানে মাহঁতক নকয় চাগে আৰু তেনেকুৱা প্লেনহে কৰে আৰু কিন্তু মাহঁতক ইনভলভ কৰি যে এনেকুৱা প্লেন কৰিছে মই গম পোৱা নাই নহয় এতিয়া ওলাব মজা ৰ'ব মোৰ যোনখন ৰুমত বিছনা আছে সেইখন বিছনাত মানে গিফ্টটো নাপালোঁ নহ'লে চাগে আকৌ মোক বনাইছে আৰু মানুহ এটা তাৰপিছত মই আমাৰ ইহঁতি ক'লে মোৰ বোলে দাদাৰ ৰুমত যোনখন বিছনা তাৰ তলত চাব গৈছে তাৰ তলৰ পৰা মই পালোঁ এনেকুৱা এটা বক্স এটা তাৰপিছত মই চক এনেকুৱা প্লেন বনাইছে নে এতিয়া চাওঁ বক্সৰ ভিতৰত কি আছে তাতে এখন উইচ কৰিছিলে এখন লেটাৰ সেইখন লেটাৰ আছে তাৰপিছতে তাৰ ভিতৰত এতিয়ালৈকে মই চকতে আছোঁ মোৰ দাদাহঁতে কেনেকৈ প্লেন কৰিলে ৰাতিটো এখন ইহঁতিও কেনেকৈ প্লেন কৰিলে বা আচলতে মোৰ দাদাই নহয় মানে ইহঁতি প্লেন কৰিছে মোৰ দাদা ঘৰত মানুহ চবেই ইনভল্ভ কৰিছে চ' মোক ইহঁতি বাৰ্থডে কেক যিহেতু ৰাতি দিব নোৱাৰিলে সেই গতিকে মোক ইহঁতি দিলে মাফিনছ চ' এইখিনিতে ৰাতি ছাৰপ্ৰাইজটোতো এনেকুৱাই হ'ল গোটেইটো সিহঁতি গোটেইটো মোক কৰিলে মেলিলে কেক চেক দিলে তাত কেপ পিন্ধালে কেপ পিন্ধাই পেলাই মোৰ বাৰ্থডে উইচ কৰালে ৰাতিটো গোটেইটো মানে কি ক'ম মই এইটো এক্সপেক্ট কৰা নাছিলোঁ মই এইটো এক্সপেক্ট কৰা নাছিলোঁ মই তাৰপিছত মোক ক'লে শুই যোৱা বোলে মইতো বিন্দাছ শুই গ'লোঁ নেক্সট মৰ্ণিং যোনটো হ'ল সেইটো ইয়াতকৈ সাংঘাতিক সেইটো কাৰণে এক ছেকেণ্ড Hello guys, good morning. It's 4:30 now and আমি উঠি দিলো কাৰণ আমি যাব লাগিব 5টাত and 6টা লৈকে গোটেই প্লেনটো এক্সিকিউট কৰিব লাগিব এই যদি সৰ্চিতা দেখিছে সৰ্চিতা গেট খুলিছা ন কোহলি দেখিছে গাইজ কিমান কোহলি বহুত কোহলি এতিয়া আমি যাম বাকী আমাৰ লগৰকেইটা সন্ধ্যা আমি কি ক'ব ওলাইছোঁ এয়া ডিষ্টান্সত ৰৈ আছে আমি জিৰণি সন্মুখত পালোহি আমি এটা দেখিছা চিষ্টেম দেখিছা ন আমি এটা বেলুন ফুলাম কষ্ট আহি গ'ল চেনিকা দেবো বেয়া ঠাণ্ডা তইতো মইতো তেনেকেই চলাই আহিছো ভাম না আমাৰ ইফালতে কোঁৱলী দেখিলে ভয় খাবি ইহঁতৰ তাত বৰিগাঁৱত কোৱা কেনেকুৱা লাগিছে তুমিতো নাহাই তোমাৰ মূৰটো ঘূৰাইছিল নেকি এই ৰাতিপুৱা ৰাতিপুৱা উঠা মনটো কোৱা নাই কেনেকুৱা হয় ভয় তাই ঘূৰাই মন কৰিছে তো দিবাছো আঠা চশমা আনিব যাব নেকি নানিলি তুমি অঁ হৈ গ'ল ও মাই গড সো গাইস আমি উঠিলো ফাইনেলি আমি যাব লৈছো এতিয়া কষ্টকৰ ঘৰলে গৈ আছো এয়া সঁচা আধা টোপনি আছে মানে তথাপি উঠিলো চেণ্ডিয়ে ফোন কৰিলে 4:40তে ইগন'ৰ আৱাৰ মৰ্ণিং ফেচেছ য়েছ ৱেছ প্ৰমি আপোনালোকৰ মতে চাওক আমাৰ ল'ৰাকেইটা কিমান ধুনীয়া হৈ ওলাই আহিছে এজ কম্পেয়াৰ টু ছোৱালীকেইজনী মতে কিবা ক'বা নি আপুনি ঠাণ্ডা ঠাণ্ডা সেইটোৱে কি সন্ধ্যা হাই
লোৱা লোৱা তুমি লোৱা কৰি আছো কি হ'ল মোক কৈছিলো এখন খুলিব বলা বলবে Auntie, good morning. Good morning. Uncle, good morning. Yes, sunglasses. Good idea. Hello. Oh, wow. Hi guys, হয় মই আহিছোঁ এনেকুৱা এটা জেগালৈ য'ত বহুত চিঞৰ হৈ আছে পূজা নহয় আপোনালোকে ভুল নুবুজিব পূজা নহয় দেই একদম পূজা নহয় এই মহাশয়ৰ বাৰ্থডে আজি মানে বেলেগকৈ বাৰ্থডে চেলিব্ৰেট কৰিছে এইটো হল দিছে একদম হল চল বুক কৰিছে আৰু এইজনক চিনি পাইছে আৰু কিবা ক'ব বিচাৰে আপুনি আৰু তুমি কি ক'ব বিচাৰা পানী খাব তোমাৰ যে পাঁচলাই মই ইয়াত কেলৈ লগাইছে আৰু এয়া মোৰ পাৰ্টনাৰ বহুত দেখিছে নহয় No way! এই মানটো উলিয়াব লাগিব দেই ওকে ঠিক আছে গাইস বাই বাই দেখিছেনে ইহঁতে ৰাতিখনতো প্লেনটো কৰাৰ পিছত ৰাতিপুৱা উঠি মোক উইচ কৰিছে সো মানে মই কি ক'ম মানে এনেকুৱা ফ্ৰেণ্ডছ মানে বহুত কম মানুহে পায় আৰু মোৰ বহুত ভাল লাগে যে মোৰ এনেকুৱা ফ্ৰেণ্ডছ আছে আৰু বহুত থেংক ইউ মানে সিহঁতক সেইটোৱে আৰু মানে ভাল লাগিলে মোৰ বহুত ভাল লাগিলে কথাটো মানে কি আৰু যথেষ্ট বহুত ভাল লাগিলে আৰু ঘৰৰ মা দেউতাহঁতেও মানে দাদাহঁতেও ইমান ধুনীয়াকৈ এক্সিকিউট কৰিলে লগ মিলি মানে বহুত বেছি ভাল লাগিল গতিকে ইয়াৰ নেক্সট কি ভাবিলোঁ যিহেতু পাৰ্টিটো হৈ গ'ল ৰাতিপুৱা ৰাতি দিলে চ' এটা সিহঁতক ধুনীয়াকৈ ট্ৰিটটো দিবই লাগিব বাৰ্থডেটো ট্ৰিট হয় চ' ভাবিলোঁ আমাৰ ঘৰৰ ওচৰতে বৰঘৰ বুলি এখন ৰেষ্টুৰেণ্ট আছে ধাবাতে যথেষ্ট ভাল এফৰ্ডেবল মানে কি আৰু নট চিপ নট এক্সপেঞ্চিভ এফৰ্ডেবল বহুত ধুনীয়া খানা ধুনীয়া খোৱা হ'ল বনভোজ কৰিলে আৰু বহুত ধুনীয়া ছাৰ্ভিচ মানে মই যেনেকৈ বিচাৰিছিলোঁ তাতকৈ বহুত ভালকৈ কৰি দেখালে তেওঁলোকে আৰু সেইটোৱে আছিলে আজিৰ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিলে আৰু ইয়াৰ পিছত ভিডিঅ' আৰু আহিব ইয়াৰ পিছৰ পৰা এতিয়া ভিডিঅ' কণ্টিনিউৱাছ হৈ থাকিব আৰু লাষ্টলৈ আহোঁতে মোৰ গৰম উঠি গ'ল মানে সেইকাৰণে মই চোৱাটো খুলি দিছোঁ আপোনালোকে কিন্তু ঠাণ্ডাত পৰাপক্ষত ভালকৈ কাপোৰ চাপোৰ পিন্ধি থাকিব নহ'বা ঠাণ্ডা লাগিব জনহিত মেজাৰী দেই ঠিক আছে আশা কৰিছোঁ ইণ্টাৰভিউত লগ পাম জয় আই অসম